হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল তৃষ্ণা বেদীলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এটি নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাই থাকিব। গাইছ, বজাৰ কৰি আনিলে আমাৰ দাদাই। এতিয়া মই ওচৰৰ ঘৰৰ পৰা মান ধনিয়া আনিব যাম। গাইছ, কিন্তু মোৰ বিউটি দেখি আপোনালোকে বেহুচ নহ'ব। ইয়াৰ খুৰীমাই মোক চিনি দি আছে। মান ধনিয়া দিলে আঞ্জাখন বিৰাটেই টেষ্টি হয় গাইছ। আজি যিহেতু আমাৰ তাত মামীহঁত আহিব, সেইকাৰণে ছাগলী মাংস আনিছে। এয়া হৈছে ব্ৰইলাৰ মাংস। ইয়াতে আছে আদা, নহৰু, কেঁচা জলকীয়া আৰু শুকান জলকীয়া। এয়া আমি প্ৰথমতে ষ্টাৰ্ট কৰিলোঁ মাটন বনাব। দাদাই বনাব দিয়কচোন আজি। এয়া গৰম মছলা। ইয়াতে আছে লং, ইলাচি, জাবিত্ৰী আৰু এই জাইফল আৰু দালচেনি। মছলাখিনি দি দিছোঁ গোল্ডেন ব্ৰাউন হোৱাৰ পাছত আদা, নহৰু, কেঁচা জলকীয়া আৰু শুকান জলকীয়া পুৰা ভালকৈ ভাজি নিখিনি পথাৰ মাংসটো দিব ওলাইছোঁ। গাইছ, আমাৰ ৰান্ধনি ৰান্ধি আছে। তোমাৰ ৰান্ধিবলৈ কেনে অনুভৱ হৈছে? সদায় ৰান্ধো। গাইছ, আপোনালোক ভাবে মই ৰান্ধো বুলি, কিন্তু এইজনে ৰান্ধো। নিমখ জোখ অনুসাৰে এয়া ধনিয়া দি দিছে দাদাই। এয়া ছাগলী মাংসখিনি হৈ গ'ল। ইয়াতে এতিয়া আমি লাষ্টত গৰম মছলা দিম। মানে ইলাচি দিছোঁ দিয়কচোন, গৰম মছলা আগতে দি আছে। এয়া মামী আনা আহি পাইছে। মামী হাঁহি ক'ত দিয়া। এয়া মামীহঁতক চাহ দিবৰ বাবে সাজু কৰিছোঁ। আমিহঁতে চাহ দিছোঁ। মামীয়ে মোৰ কাৰণে এগলেছ কেক বনাই আনিছে। এতিয়া ব্ৰইলাৰ মাংস বনাই আছে।
কথাখিনি নকবি আৰু এই যে মই ভাত বনাইছিলোঁ ভাত খাই আছোঁ কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে দেৱ মামা বঢ়িয়া বঢ়িয়া আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু বন্ধুসকল আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব